দৰবাৰখন মই বিচাৰি পোৱা নাই, ময়ো বিচাৰি আছোঁ এইখন দৰবাৰলৈ যাবলৈ। যি কি নহওক, নমস্কাৰ বঙাইগাঁও। সমীৰে মোৰ কথা কৈ থাকোঁতে এটা কথা নক'লে। কুকুৰী কলা বুলি এটা বেমাৰ আছে জানানে, যে গধূলি হৈ আহিলে মানুহে কুকুৰী কণা হ'লে নেদেখে। মই কিন্তু কুকুৰী কলা। যিমান গধূলিৰ ফালে গৈ থাকোঁ মই নুশুনা হৈ যাওঁ। গতিকে তোমালোকে যিখিনি কথা কৈ আছোঁ বহুত ডাঙৰকৈ ক'ব লাগিব, তেতিয়াহে মোৰ কাণত পৰিব। এইটো লেভেলত মই মাত নুশুনোৱে, কিবা কৈ থকা নিচিনা লাগিছে। অ'কে, ইমানখিনি মই অলপ অলপ শুনিছোঁ। এতিয়া ইমানটো লেভেলত ক'লেহে মই শুনিম। এতিয়া মই ইমান দেৰি সমীৰে কৈ থকা শুনিলোঁ যে অহা 16 নৱেম্বৰৰ পৰা কাঞ্চন গংগা বুলি এখন ছবি আহি আছে আমাৰ প্ৰডাকশ্যনত। আমি কিন্তু কাঞ্চন গংগা বনোৱা নাছিলোঁ, কাঞ্চন গংগা বুলি কৈছে নহয়। কি কৈছে ছবিখনৰ নামটো? মই কৈছোঁৱে ন, মই নুশুনো ভালকৈ, আৰু ডাঙৰকৈ কোৱা। কাঞ্চন গংগাইতো শুনি আছোঁ, ঠিকেই। আচ্ছা, বঙাইগাঁৱত বাৰু দেওবাৰে ভাত পানী নাখায় নেকি? জোৰ নাই যে মাতবোৰত। ছবিখনৰ নামটো মই 3বাৰ শুনিম। 3বাৰ। কাঞ্চন কাঞ্চন কাঞ্চন। অ'কে, এতিয়া শুনিছোঁ মই। আৰু 16 নৱেম্বৰ, ৰাইট? দিৱালীৰ পিছত। তেতিয়াহ'লে কি? 6 নৱেম্বৰ, 6 অক্টোবৰ, 6 ছেপ্টেম্বৰ। ঠিক আছে, 6 ছেপ্টেম্বৰৰ পৰা আমি কাঞ্চন জংঘা চাবলৈ যাম। এইবাৰ কেনেকৈ যাম? নিশ্চয় চাবলৈ তোমালোকে দৌৰিয়ে আছা। দৌৰিবা এইবাৰ অলপ বেলেগ ধৰণে যাওঁ দিয়া। এইবাৰ আমি কি ভাবিছোঁ জানা নাই? এইবাৰ নাৰী শক্তি জাগৃত হ'ব। এইবাৰ ছোৱালীবোৰে, যুৱতীসকলে বিশেষকৈ বাইকত যাব আৰু ল'ৰাবোৰক পিছফালে উঠাই লৈ যাব। আজি ভয়তে সমীৰে এই কথাষাৰ কোৱা নাই, নহ'লে তিনিচুকীয়াৰ পৰা প্ৰতিখন কলেজত, প্ৰতিখন ঠাইত য'তেই গৈছে এই কথাটো কয় যে ল'ৰাবোৰে পইচা সাঁচিবলৈ আৰম্ভ কৰা, কাৰণ তোমালোকে টিকেট কিনিব লাগিব, তোমালোকে পপকৰ্ণ, ক'ল্ড ড্ৰিংকছ, কফি খুৱাব লাগিব ছোৱালীবোৰক। আৰে ছোৱালীবোৰৰ কি একো নাই নেকি? ল'ৰাবোৰতো মুখ মেলি চাই থাকে। প্ৰতিখন মঞ্চত সি কাজিয়া কৰি মোৰ লগত, আৰু যেতিয়া দেখিছে যে গোটেই অসমে নাই, ইমানবোৰ ঠাই আমি আহিলোঁ, অসমত গোটেই ছোৱালীবোৰে মুখে চাপৰ্ট কৰি আছে। আজি মনে মনে আছে, মুখ বন্ধ হৈছে কোনোমতে। বঙাইগাঁৱৰ ছোৱালীওতো কেনেকৈ ল'ৰাৰ কাৰণে মুখ মেলি ৰৈ নাথাকে নহয় জানো? নিজে নিজে যাব, 10 বাৰকৈ চাব এইখন ছবি চাবলৈ। 20 বাৰ যাবা, ৰাইট? আৰু প্ৰতিবাৰে কিন্তু লগত বেলেগ বেলেগ কাৰোবাক লৈ যাব ছোৱালীবোৰে। এইটো চাপৰ্ট ল'ৰাবোৰৰ পৰা বেছিকৈ আহিছে যে কথাটো কি? তেওঁলোক মানে বিৰাট সুখী হৈছে। কি হ'ল? নাৰী শক্তি ক'ত? নাৰী শক্তি নাই? এবাৰ প্ৰমাণ চাম। হয় নেকি কথাটো? সঁচা নেকি? আচ্ছা, ঠিক আছে, আমি গান চেষ্টা কৰিছিলোঁ। এইবাৰ আমি প্ৰথমবাৰৰ বাবে মণিপুৰলৈ গৈছোঁ। মণিপুৰৰ লোকতাক লেক খুব ধুনীয়া, সেইটো পিকচাৰাইজ কৰা হৈছে এটা গানত। অৰুণাচল গৈছোঁ, তেজপুৰ আৰু মাজুলীক তোমালোকে দেখিবা সম্পূৰ্ণকৈ বহুত ধুনীয়াকৈ বেলেগ বেলেগ ধৰণে দেখুওৱা হৈছে। আৰু তাৰোপৰি কাৰিকৰী দিশত সদায় জুবিন গাৰ্গে কিবা এটা নহয় কিবা এটা ব্যতিক্ৰম কৰিবলৈ চেষ্টা কৰে। আৰু কাঞ্চন জংঘাও তেনেকুৱাই এক আমাৰ ফালৰ পৰা পদক্ষেপ। সকলোৱে চেষ্টা কৰিছোঁ অসমীয়া ছবিৰ উত্তৰোত্তৰৰ বাবে, আৰু সেইখিনি সহায় সহযোগিতা যদি তোমালোকৰ পৰা আমি নাপাওঁ, তেতিয়াহ'লে অসমৰ ছবি জগতে কেতিয়াও ভাল পথলৈ আগবাঢ়ি যাব নোৱাৰিব। গতিকে আমাৰ সপোনবোৰ বা প্ৰতিজন শিল্পী কলা কুশলীক জীয়াই ৰাখিবলৈ, অসমীয়া ছবি ভাল পথলৈ আগুৱাই নিবলৈ, উন্নতি ঘটিবলৈ তোমালোকৰ এইখিনি সহায় সহযোগিতা আমি বিচাৰিম। আৰু নিৰ্মাতা হিচাপে এটা হিচাপ মই কওঁ দেই,
হ'বলৈ আমাক প্ৰায় 6 লাখ দৰ্শক অসমত লাগে অতি কমেও। গতিকে বঙাইগাঁৱৰ পৰা আমি 4 ভাগৰ এভাগ অন্তত দৰ্শক আমি বঙাইগাঁৱৰ পৰা আশা কৰিছোঁ। কিন্তু পামনে? আৰু অলপ জোৰত ক'লেহে গম পাম যে এইটো সঁচাকৈ পাম। ঠিক আছে, আমি একদম নিশ্চিত আছোঁ চিনেমা ছুপাৰ হিট তাৰমানে এবাৰ, হয়নে? থেংক ইউ বঙাইগাঁও। 6 তাৰিখৰ পৰা আমি সকলোৱে ছবিগৃহত আমি কোনোবা এদিন বঙাইগাঁৱলৈ আহিম। গতিকে আমি ছবিগৃহত লগ পাম পুনৰবাৰ। আজি এই মঞ্চতে শেষ নহয়, আমি ছবিগৃহত পুনৰবাৰ লগ পাম আৰু কাঞ্চনজংঘালৈ সকলোকে আমাৰ কাঞ্চনজংঘা টীমৰ ফালৰ পৰা